तामुलपुर जिल्लानि दरंगा मेला पुलिस आउटपोस्ट सिंनि मेनका साहा बागानाव सनिबारखालि मोनाबिलियाव सासे सुबुंखौ गोबौ हाथियारजों गाग्लोबो। मेनका साहा बागाननि थागिरि अजय साहा मुंनि सुबुङा न'आव हारसिं थाबाय थानाय समावनो सिनाय हायै दुथाङा न'आव हाबनानै बिथांखौ गोदोना आरो आखायाव दाननानै जखम खालामनानै गालाङो। बिथांनि बैसोआ 35सो जागोन। उनाव न'खरनि सुबुङा गोब्राबै जखम जानाय साहाखौ गिबियाव कुमारिकाटा हादरसायारि फाहामसालियाव थिसनो, बेनि उनाव तामुलपुर गुदि सावस्रि मिरु फाहामसालियाव थिसनोब्लाबो नाथाय अजय साहुआ जोबथा हां नागारो। बे जाथायनि बिथिङाव पुलिसआ नायबिजिरगासिनो दङ। ক'ত কাটিছে? ইয়াতে কাটিছে, ইয়াতে আৰু হাতত কাটিছে। কামত গৈছিলো না, কামত পৰা আহি কিনে বজাৰ কৰিব গৈছো, বজাৰখিনি লৈ আহি কিনে মোৰ ঘৰ পাইছো। পিছত আৰু তাক একদম কাটি কিনি পেলাই দিছে। পিছত এনেকা বাগৰিছিল না, তাতে পাতাং আছিল। পিছত মই পাতাংটো কাই কাটিছে কাৰণে পাতাঙে পেলাই দিছো, মই খঙতে ইভাগে পেলাই দিছো। খঙতে পিছত মই সুধছো তাকতো কথা পাতা বাগিচা পাহাড়িপাত আমার অচিনাক্ত দুর্বৃত্তই মানে আমার তার মিসেজটো মানে বজাৰত আহিছিল আৰু সি যেতিয়া বজাৰ কৰি ভাটিবেলা যেতিয়া উভতি যায় তেতিয়া চাই যে তাৰ মানে গলটো আৰু হাতটো মানে কাটা আছে। কোনোবাই দুৰ্বৃত্তই মানে এনেকুৱা কৰি গুচি গৈছে। মানুহজনৰ নাম কি? মানুহজনৰ নাম অজয় সাহু। কেইবছৰ মান হ'ব মানুহজন? মানুহ 35-30 মান হ'ব। আৰু তেখেতে অকলে থকা অৱস্থাত এনেকুৱা মানে কোনো অচিনাক্ত দুৰ্বৃত্তই মানে এইটো কামটো কৰি গুচি গৈছে। ঘটনাটোতো এনে আমি ক'ব নোৱাৰোঁ, কিন্তু আমি জাষ্ট মোটামুটি 4টা মানত আমি মানে গম পালোঁ। 5টাই ধৰ আমি দৌৰি ফালে গৈহে মানে বস্তুটো দেখা পালোঁ। মানে একদম পূৰা পৰি আছে, পূৰা মানে কথাটো মানে স্পষ্ট নাই, এনেকুৱা অৱস্থাত আমি চালোঁ। আৰু টাইমটোতো ফিক্স আমি ক'ব নোৱাৰোঁ। तामुलपुरनिफ्राय दीपक कुमार पाठकनि रिपर्ट, समनि रादाब।